বাহিৰত চিঞৰি আছিল মাইকত যে সামাজিক দূৰত্ব বজাই ৰাখক, হাতত চেনিটাইজাৰ লগাওক আৰু হাত ভালকৈ ধুই পৰিষ্কাৰ কৰি ৰাখক। তাকে শুনিবলৈ মানুহৰ ভিৰ লাগি গ'ল। तौबा 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 थारा मूड खराब कर दिया। ফুচকা খোৱালোঁ, চাওমিন খোৱালোঁ, ম'ম' খোৱালোঁ আৰু নিজৰ পইচাৰে শ্বপিঙো কৰি দিলোঁ। আৰু যেতিয়া মই ক'লোঁ ভাল পোৱাৰ কথা, एकदम इन्होंने वक्त बदल दिया, जज्बात बदल दिए, जिंदगी बदल दी। ओ भाई मारो मुझे, मारो मारो मुझे, मारो। হেৰুৱাৰ বেদনা সেইজনেহে বুজে যাৰ হেৰাইছে। কালি মোৰ 20 টকা এটা হেৰালে। আজিলৈকে বুকুখন কিবা ধিপিং ধিপিং কৰি আছে। खत्म, बाय बाय, टाटा, गुड बाय, गया। যেতিয়া বিদেশত হাতৰ পৰা চিচা গিলাচ এটা পৰি ভাগিব তেতিয়া ক'ব, অ' মাই গড, আৰ ইউ অ'কে? আৰু যেতিয়া আমাৰ অসমত ভাঙিব তেতিয়া ক'ব যে ভাং ভাং আৰু ভাং, পাৰিলে গোটেই ঘৰখনকে ভাং। পৃথিৱীখন সঁচাকৈ নিষ্ঠুৰ দেই। কাৰণ ছোৱালীয়ে যদি বমি কৰে তেতিয়া ক'ব ৱাও ভাল খবৰ, আৰু যদি ল'ৰাই বমি কৰে তেতিয়া ক'ব ই মদ খাই বমি কৰিছে ভাই। লকডাউনৰ সময়ত এটা মাস্ক নিপিন্ধাকৈ ওলাই গ'ল ৰাস্তালৈ। এটা মানে বস্তু আনিবলৈ গৈছিলে, তেনেকুৱাতে তাক পুলিচে পাই গ'ল। পাই পেলাই তাক আঁঠু কঢ়ালে আৰু মানে পূৰা মাৰিবলৈ লৈছে আৰু। তেনেকুৱাতে সি ক'লে, ছাৰ মাৰিলে মোৰ হাতত মাৰক, ভৰিত মাৰক, কিন্তু পিছফালৰ টিকাফালে নামাৰিব। পুলিচে সুধিলে কিয় নামাৰিব? ছাৰ পিছফালৰ জেপত মোৰ নাম্বাৰ 1 কোৱাৰ্টাৰ এটা আছে। ছোৱালী হ'লে মনটো অলপ ডাঙৰ হ'ব লাগে। এনেইতো টেক্সি হেডলাইটকেইটাও ডাঙৰ। कौन है ये लोग? कहाँ से आते हैं? ক্ষীণ বুলি কাকো নাহাঁহিবা, কাৰণ কাৰেণ্টৰ ৱাৰো ক্ষীণ, কিন্তু চুলে 440 জাটকা মাৰে।